নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাৰ্বিন আপোনালোকৰ ওচৰলৈ আজি অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ ৰেচিপি টাইপৰ। মই নাৰিকলৰ চিৰা কেনেদৰে বনাওঁ সেইটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। নাৰিকলৰ চিৰা সকলোৱে বনাব জানে, কিন্তু মই কিদৰে বনাওঁ সেইটো আপোনালোকক দেখুৱাম। এয়া ল'ৰা দুষ্টামি কৰি আছে। কৈ দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া। কি কৰি আছো তুমি? কৈ দিয়া, হাই কৰি দিয়া। তুমি বেঙা নেকি? মুখ মেলি আছো যে ইমানে এনেকুৱাকৈ ফাল্টু কৰি থাকে, যুঁজি থাকে। কিবা ক'ব দিলেও নকয়, যুঁজি আছে মোৰ লগত। মই এতিয়া পৰি যাম। মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ জনাব। আৰু আপোনালোকেও কিদৰে বনাই কমেণ্টত জনাবচোন। মই কিদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এয়া মই নাৰিকল লৈ লৈছোঁ, বাকলিখিনি গুচাই দিছোঁ। এনেকৈ কলা অংশখিনিও গুচাই কিনে এনেকৈ ধুই কিনে পানীটো সৰিব দিছিলোঁ। এতিয়া মই ইয়াত নাৰিকলখিনি ৰুকি ল'ম, এইখনৰে মাৰি ল'ম। নাৰিকলখিনি ৰুকি আছোঁ, চালাতে মাৰি আছোঁ, ৰুকি থকা নাই ৰুকনিৰে। এয়া নাৰিকলখিনি ৰুকা হৈ গ'ল মোৰ। এতিয়া মই ইয়াত চেনি এড কৰিম। নাৰিকলটো অলপ ডাঠকৈ ৰুকিছোঁ মই। ৰুকনিখনত এবাৰতে ৰুকি দিব লাগে, তলৰ পৰা ওপৰলৈ উঠাই আনিব নালাগে, তেতিয়াহ'লে বেয়া হৈ যায়। এতিয়া চিৰাখিনি মোৰ ধুনীয়া হৈছে ৰুকাত। এতিয়া মই ইয়াত চেনি দি দিম। চেনিটো আপোনালোকে নিজৰ জোখ অনুযায়ী দিব পাৰে। মই ইয়াত 3টা নাৰিকল লৈছোঁ, যিহেতু মই 3 কাপ দি দিম চেনি। 3 কাপ আৰু আধা দি দিম। চেনিখিনি দি ভালদৰে ইয়াত 2 কাপ দিলোঁ আৰু 1 কাপ আধা দি দিম মই। কাৰণ চেনিখিনি পিছত চালঙিৰে চালি ওলাব পাৰি। চালঙি নহ'লে হ'ব, এটা খৰাহিত দি কেনে ওলাব পাৰি। এতিয়া মই এইখিনি ভালদৰে লৰাই দি আছোঁ। যেতিয়া চেনিখিনি দি ভালদৰে সানি ল'ব, সানি কেনে থাপি থৈ দিলে তাৰমানে কম সময় লাগে লাৰিবলৈ। নহ'লে এনে জল্দি বহাই দিলে, চেনিখিনি মিহলাই লগে বহাই দিলে তেতিয়াহ'লে বেছি টাইম লাগে অলপমান। যেতিয়া চেনিখিনি গলি যাব লাগে, পানী উঠি যায়, তেতিয়া বহুত সময় লাগে, অলপ সময় লাগে আৰু। এনেদৰে চেনিখিনি সানি থৈ দিলে, চেনিটো গলি গ'লে পানীটো যেতিয়া ইয়াতে নিজে উঠি যাব, তেতিয়া বেছি টাইম নালাগে আৰু। গতিকে মই এতিয়া এইখিনি চেনি সানি থৈ দিম। 10 মিনিট সময়ৰ কাৰণে মই এনেকৈ থৈ দিম। মই ইয়াত ঢাকনি দিছিলোঁ, ঢাকনিখন গুচাই দিলোঁ। মোৰ এয়া চেনিখিনি গলি গ'ল। মই 10 মিনিট সময় এনেকৈ থৈ দিছিলোঁ। আপোনালোকে দেখিছে পানী এটা ওলাই গৈছে, চেনিৰ ৰসটো ওলাই গৈছে। এতিয়া মই কেৰাহী বহুৱাই দিছোঁ গেছত। অলপ কম পাৱাৰ দি থৈ দিছোঁ গেছটোত, ল' পাৱাৰ দি থৈ দিছোঁ। আৰু কেৰাহীটো বেছি গৰম হ'ব নিদিওঁ মই, কাৰণ বেছি গৰম হ'লে এনেকৈ বহুৱাই দিলে লাগি ধৰি যায় আৰু ৰংচোৱা হৈ যায়। গতিকে মই কেৰাহীটো গৰম নোহোৱাতে বহুৱাই দিম। অলপ গৰম হৈছে আৰু এতিয়া মই চিৰাখিনি ইয়াত বহুৱাই দিম। কেৰাহীটো মানে ইউজ নকৰা হ'ব লাগে, মানে আঞ্জা ৰন্ধা হ'ব নালাগে। আঞ্জা কেৰাহী হ'লে ৰংচোৱা পৰি যায়। কেৰাহীটো ভালদৰে অলপমান ইউজ নকৰা হ'ব লাগে, কোনো দাগ নথকা, তেতিয়াহ'লে চাফা হৈ যায়। মই এতিয়া চিৰাকেইটা বহুৱাই দিলোঁ। বহুৱাই এতিয়া লাৰি দিম। পানীটোতো অলপ উঠিছে আৰু অকণমান পানী উঠিব। এতিয়া বেছি ভালদৰে লাৰিব নালাগে বাৰু, তথাপিও অলপ লৰাই থাকিব লাগে। আৰু যদিহে বেছি লাৰি থাকে আৰু চিৰাটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। গতিকে সিমান জল্দি লৰাব নালাগে, লাহে অলপ লৰাই দিলে হৈ যাব।
দেখিছে মোৰ চিৰাটো পানী উঠিছে, গতিকে মই ইয়াত 4টা ইলাচি দি দিছোঁ, কাৰণ ফ্লেভাৰটো অলপ ভাল আহিব। নিদিলেও হ'ব, আপোনালোকে স্কিপ কৰিব পাৰে, মই দি দিছোঁ এটা ভাল ফ্লেভাৰ আহিবৰ কাৰণে। এয়া দেখিছে মোৰ চিৰাখিনিৰ চেনি পানীটো নোহোৱা হৈ যাব ধৰিছে। এনেদৰে লাহে লাহে নোহোৱা হৈ যাব আৰু গোটেই চিৰাখিনি কোৰাচত লাগি ধৰিব। এতিয়া চিৰাখিনি যিমান ভালদৰে লাৰিব পাৰে সিমানেই ধুনীয়া এটা শুকনা টাইপ হৈ যায় আৰু। গতিকে এইখিনি টাইমত অলপ চিৰাখিনি ভালদৰে লাৰিব লাগে আৰু জুইৰ পাৱাৰটো যিমান পাৰে কমাই থৈ দিব, নহ'লে চিৰাখিনি ভালদৰে লাৰিব নোৱাৰিলে কেৰাহীটোত লাগি যাব আৰু ৰংচোৱা হৈ পৰিব। গতিকে এতিয়া চিৰাখিনি যিমান পাৰে সিমান লৰাই থাকিব। এতিয়া মেইন কাম হৈছে চিৰাটো লাৰি দিয়া আৰু ভালদৰে লাৰি দিয়াটোৱে কাম আৰু। যেতিয়া নিজে নিজে শুকান হৈ যাব, চিৰাটো এডাল এডাল হৈ যাব, এই ভিজাটো নোহোৱা হৈ যাব, শুকান হৈ যাব। মই যিহেতু মোবাইলটো এখন হাতেৰে লৈ আছিলোঁ, এইখন হাতেৰে কেৰাহীটো ভালদৰে ধৰিব পৰা নাছিলোঁ, গতিকে লৰাত অসুবিধা হৈছিল। মই মোবাইলটো বেলেগ এজনক দি দিলোঁ, দি মই কেৰাহীটো ধৰি ভালদৰে লৰাই দিলোঁ। যিহেতু এইখিনি টাইমত অলপ ভালদৰে লৰাই দিব লাগে, মোৰ চিৰাখিনি যিহেতু হ'বৰ হৈছে, বেছি টাইম নাই আৰু। এতিয়া এইখিনি টাইমত লৰাই দিলে চিৰাকেইটা ধুনীয়া এডাল এডাল হৈ যাব। গতিকে দেখিব পাৰিছে মোৰ ৰিজাল্টটো কেনেকুৱা হৈছে। চিৰাকেইটা ধুনীয়া হৈ গৈছে, এডাল এডাল হৈ গ'ল, শুকান চেনি পানীটো নোহোৱা হৈ গৈছে, ধুনীয়া হৈ গৈছে। এয়া মোৰ চিৰাটো হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন কমেণ্টত। মোৰ মতে ভালেই হৈছে, আপোনালোকৰ মতে কেনেকুৱা হৈছে আৰু আপোনালোকে কেনেদৰে বনাই জনাব সেইটো। মই চিৰাকেইটা কেৰাহীটোৰ পৰা নমাই দিলোঁ, এই খৰাহীটোত লৈছোঁ বা চালনীটো ল'ব পাৰে। এনেদৰে লৈ অলপ জোকাৰি দিলে চেনি গুড়িখিনি ওলাই যায়। যদি নিদিয়ে আপোনালোকে স্কিপ কৰিব পাৰে, মই দি দিছোঁ, চেনিখিনি ওলাই যায়। তেতিয়া বেছি চেনি ভাৱটো নাথাকে বা হেৰিটো নাথাকে। চেনিখিনি আৰু কিবা ব্যৱহাৰ কৰিব পাৰে, ইয়াত যিহেতু নালাগে, এইটো শুকান ধুনীয়া এডাল এডাল হৈ থাকিব, গুড়িটো নাথাকে। কিনা চিনাৰ নিচিনা হ'ব। আপোনালোকে ৰিজাল্টটো দেখিছে, ধুনীয়া চফা হৈছে। মই বগা হোৱাৰ কাৰণে একো ব্যৱহাৰ কৰা নাই। মই এয়া চিৰাখিনি এটা পাত্ৰত ওলাই লৈছোঁ। যদিহে আপোনালোকে মোৰ এই চিৰা বনোৱা পদ্ধতিটো ভাল পালে, ৰেচিপিটো ভাল পালে, আপোনালোকে বনাবলৈ চেষ্টা কৰিব পাৰে। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদিহে এনেকুৱা ধৰণৰ ৰেচিপি বিচাৰে জনাবচোন মোক, ভাল লাগিব। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ, ধন্যবাদ। কেনেকুৱা লাগিল ক'ব। মোৰ মতে ভালেই হ'ল, চিৰাকেইটা বহুত ভাল হৈছে, বগা হৈছে, ফটফটীয়া হৈছে।